ভাল লাগিল মাজুলী আহি আৰু জানেই মাজুলীৰ ৰাস গোটেই পৃথিৱীৰ ফেমাছ শুনামতে কিবা 59খনমান ৰাস ইয়াত হয় জুবিনদাৰ ফিল্মতো দেখা চাওঁ এখন আছে তো বহুত ভাল লাগিল ইয়াত থাকি মাজুলী আহি কেনেকুৱা লাগিছে আপোনাৰ হয় নমস্কাৰ বহুত ভাল লাগিল মাজুলী আহি আৰু জানেই মাজুলীৰ ৰাস গোটেই পৃথিৱীৰ ফেমাছ ময়ো আহি পোৱা নাছিলোঁ ভাবিলোঁ এইবাৰ মাজুলী গৈ পিনে ৰাস চাই আহোঁ আৰু এতিয়া ইয়াততো ৰাস বহুতেই হয় মই শুনামতে কিবা 59খনমান ৰাস ইয়াত হয় তো ইয়াত চাব চেষ্টা কৰিম আৰু কেনেকুৱাকৈ ৰাসৰ সেই হয় আৰু থিয়েটাৰ টাইপ ৰাস হয় ইয়াত বহুত ভাল লাগে আৰু আপুনি ইয়াৰ আগতো আহিছে আজি ডেকাচাঙত আছে আৰু বিশেষকৈ ডেকাচাং ইয়াত থাকি কেনে লৈছে হয় মই আগতে একবাৰ আহিছিলোঁ 2 বছৰ আগত কিন্তু জাষ্ট একদিনৰ কাৰণে আহিছিলোঁ মানে লখিমপুৰ আহোঁতে একবাৰ সোমাই পিনে 2 ঘণ্টামান থাকি গুচি গৈছিলোঁ ইমান ভালদৰে একো চোৱা নাছিলোঁ সত্ৰ চাৰিফালে গুচি গৈছিলোঁ কিন্তু ৰাসত আহিব খুব মন আছিল আৰু ডেকাচাং জানেই ডেকাচাং মই দেখিছোঁ এই জুবিনদাৰ ফিল্মতো দেখা চাওঁ এখন আছে তো বহুত ভাল লাগিল ইয়াত থাকি পেলাই পুৰা একদম পুৰা ৰিয়েল ফিলিংছ আৰু মাজুলী শেষত মাজুলীবাসী আৰু ৰাজ্যবাসীক ৰাসৰ শুভেচ্ছা দিয়ক তো অনলি মাজুলীবাসী বুলি নহয় গোটেই মানে সেই বাসীকে আৰু মোৰ বহুত শুভেচ্ছা দিলোঁ ৰাসৰ এই ৰাসত যাতে আপোনালোকে পুৰা ভালকৈ এনজয় কৰে ঘূৰে আৰু মানে সেই কৰে আৰু যোৰহাটত নতুনকৈ মুকলি কৰা হৈছে HR প্ৰফেশ্যনেল ইউনিচেক্স চেলুন যোৰহাট চহৰৰ মাজমজিয়াৰ সকলোৰে পৰিচিত চক বজাৰৰ বিপৰীত দিশত থকা নিউ মেডিকেলৰ প্ৰথম মহলাত অৱস্থিত HR প্ৰফেশ্যনেল ইউনিচেক্স চেলুনখনত সকলো ধৰণৰ ৰূপসজ্জাৰ সুবিধা উপলব্ধ হোৱাৰ লগতে নেল এক্সটেনশ্যন হেয়াৰ এক্সটেনশ্যনৰ সুবিধা উপভোগ কৰিব পাৰিব আপুনি HR প্ৰফেশ্যনেল ইউনিচেক্স চেলুনখনত অতি শীঘ্ৰেই আৰম্ভ হ'ব ৰূপসজ্জাৰ পাঠ্যক্ৰম গতিকে আপুনি পলম নকৰি আজিয়ে আহক আমাৰ HR প্ৰফেশ্যনেল ইউনিচেক্স চেলুনলৈ আৰু আপোনাৰ সকলো সমস্যাৰ নিশ্চিত সমাধান লাভ কৰক আপুনি